বন্ধুসকল এতিয়া গৈ আছো গাভৰু দলং গৈ আছো। এতিয়া আমি নাহৰকটীয়া চাচনিৰ বালিপৰা গাঁওখনলৈ গৈ আছো। তাত গাভৰু দলং বুলি এখন লোহাৰ ওলমা দলং আছে, তালৈ গৈ আছো আমি। আৰু এইটো হৈছে দুলিয়াজানলৈ যোৱা ৰাস্তা। এতিয়া আমি দুলিয়াজান হৈ নাহৰকটীয়া চাচনিলৈ যাম। ৰাস্তাটো খুব ধুনীয়া এইখিনিত, আৰু আগত অলপ ভঙা চিঙা আছে। আৰে ইমান ধুনীয়া ৰাস্তা পাৰ হৈ আহিলে এইকেইটা পুখুৰীকেইটা ক'ব ওলালে মাজত মানে। হা, হোৱাট ইজ দিছ? অ' মাই গড, এটা পুখুৰী, এই খাল, বিৰাট ডাঙৰ ডাঙৰ খাল। হা, ইয়াত কিন্তু বৰষুণ দিলে পানী হ'লে মানে গাড়ী সোমাই যাব দেই, মানুহ ডুবি যাব। অ' এয়া এটা দেখোন। আৰে ইমান ভাল ৰাস্তা বুলি আহিলোঁ, ইমান বেয়া বেয়া ৰাস্তা ওলাইছে মাজত। আমি কি জানো, বন্ধুসকল বেয়া নাপাব দেই, আমিনো কি জানো, ফাৰ্ষ্ট টাইম আহিছোঁ। ৰাস্তা বিচাৰি বিচাৰি পাইছোঁ, মানে ইয়াক সুধিছোঁ তাক সুধিছোঁ, মানে গৈ আছোঁ আমি গাভৰু দলঙলৈ। এইটো কেঁচা ৰাস্তা দি গৈছোঁ এতিয়া। ৰাস্তাটো অলপ অকণমান অলপ আৰু হেৰিটা হৈছে অইল ইণ্ডিয়া লিমিটেড। বন্ধুসকল আহি আহি ৰাস্তা বিচাৰি বিচাৰি মানে হাইৰাণ হৈ গৈছিলোঁ। মানুহ সুধি সুধি আহিছোঁ, এইখন পাই গ'লোহি ফাইনেলি গাভৰু দলং। ফাইনেলি গাভৰু দলং পাই গ'লোহি। এখন মানে অলপ বেলেগ ধৰণৰ দলং। বন্ধুসকল ফাইনেলি পাই গ'লোহি গাভৰু দলং, আৰু নিৰ্মাণ হৈছিলে 1976ত, আৰু ইয়াৰ দৈৰ্ঘ্য হ'ল 700 মিটাৰ, আৰু মুঠ খুঁটা আছে 11টা। আৰু এইফালে এতিয়া উঠি যাব লাগিব, অপূৰ্ব গ'ল, আৰু এতিয়া মই যাম লাহেকৈ। আৰু এইখন মানে গাড়ী চাড়ী তেনেকুৱা অহা যোৱা দলং নহয়, জাষ্ট মানে চাইকেল টাইকেল খোজেৰে যাব পাৰি, তেনেকুৱা এটা এখন দলং হয়, অইলৰ হয় দলং। আৰু এইখন গাঁৱৰ পৰা সেইখন গাঁৱলৈ মানুহ চানুহ অহা যোৱা কৰে। আৰু এইখিনিতে এটা বস্তু দেখাম, মানে দেখাবলৈ লৈছোঁ। তো বন্ধুসকল পাই গ'লোহি, এয়া হৈছে গাভৰু দলং। গাভৰু দলঙৰ তলত আছোঁ, ওপৰত আছে গাভৰু দলং। আৰু এটা বস্তু দেখাই আছোঁ, মানে ওচৰতে অইল খাট আছেতো, অইলৰ মানে এইবিলাক কিবা কিবি আছে। আৰু এইফালে পুৰা জুই ওলাই আছে, অইলৰ জুই ওলাই আছে। কি হয় নাজানো, পুৰা জুই ওলাই আছে। ইয়াৰ পৰা দেখি আছোঁ, মই দেখুৱাই দিছোঁ ভিডিঅ'। কিবা অইলৰ হয় চাগে, পুৰা মানে জুই ওলাই আছে। আগত মই জুম কৰি দিছোঁ, পুৰা জুই এনেকৈ ওলাই আছে, জুই জ্বলি আছে পুৰা মানে। তো যাওঁ ওপৰলৈ, দলংখনৰ ওপৰলৈ যাওঁ, উঠি যাওঁ, আপোনালোককো দেখাওঁ, চাই যাওক। উঠি গৈছোঁ এইফালে। এইফালে মানে মানুহবিলাকে চাইকেল টাইকেল অনা নিয়া কৰে। দুজনমান মানুহে এতিয়া মানে চাইকেল টাইকেল অনা নিয়া কৰি থকা দেখা পাইছিলোঁ, উঠাই লৈ যায় এইফালে। যথেষ্ট ওখ আছে দেই, ভয় লাগিছে মোৰ অলপ। পাই গ'লো ফাইনেলি গাভৰু দলং। এখন অইলৰ হয় দলংখন, তলত চাওক, দেখি পায় তলত। এইফালে পুৰা বালি, ভয় লাগিছে অলপ, যথেষ্ট ওখ হয় যিহেতু তলত দেখি থাকে চব। ওচৰত পুৰা জংঘল আছে, জংঘলৰ মাজত হৈছে গাভৰু দলং। আৰু বন্ধুসকল এই ঠাইখন বালিপৰা বুলি কয়, য'ত এই মানে গাভৰু দলংখন আছে। যথেষ্ট ওখ হয়, ভয় লাগিছে। লোহাৰ দলং, এইফালে মানুহ অহা যোৱা কৰে, চাইকেল টাইকেল লৈ যায়। আৰু 700 মিটাৰ দীঘল দলংখন। এয়া আগত জুই ওলাই আছে, অইলৰ জুই ওলাই আছে আগত। দুলিয়াজানৰ অন্তৰ্গত এইবিলাক ঠাই বালিপৰা। আৰু দুলিয়াজান যিহেতু অইলৰ হয় জানেই সকলোৱে, তো সেইটো কাৰণে অইলৰ কিবা কিবি চাগে এইবোৰ হয়। জুই ওলাই আছে ইয়াৰ পৰা। গৈ আছোঁ গাভৰু দলঙত, খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ গাভৰু দলঙৰ ফালেদি। পুৰা মানে দলংখন শেষ কৰি দিম, 700 মিটাৰ দীঘল। কিবা অইলৰ কিবা কিবি পাইপ হ'ব পাৰে নাজানো। আৰু খুঁটাবিলাক চাওক, এনেকৈ বনাই থোৱা আছে। গোটেই মানে এইবিলাক লোহাৰ। 1976তে বনোৱা এখন দলং, এতিয়াও মজবুত হৈ আছে পুৰা। এখন তলত নদী হয়, সেইটো কাৰণে পুৰা বালি চালি পৰি আছে। পানী চানী নাই নদীখন, একো পুৰা বালিয়ে ভৰি আছে, পানীয়ে নাই নদীখনত। তললৈ চালে বিৰাট ভয় লাগে, ইমান ওখ। কেনেবাকৈ যদি এখন ভাঙি পেলাই পৰি যাওঁ মানে চেচ আৰু হৈছে। আৰু গৈ থাকিলে ভাল লাগে, ৰখি দিলে ভয় লাগে। এখন গোটেইখন লোহাৰৰ জালি হয়, এখন মানে গোটেই লোহাৰৰ জালিৰ ওপৰত আছোঁ আমি। আৰু থিয় হৈ থাকিলে ভয় লাগে, তললৈ চালে ভয় লাগে। এফালে এনেকৈ মানুহবিলাক অহা যোৱা কৰে চাইকেল লৈ লৈ, কিন্তু ভয় লাগিছে। গোটেই লোহাৰৰ জালি হয়, কেনেবাকৈ ভাঙি পৰি যাম নিচিনা লাগিছে, কিন্তু নাভাঙো। যথেষ্ট হেৰি হয়, মানে মজবুত হয়, ইমান সহজে ভাঙি নাযায়। তথাপিও ভয় লাগে। আৰু তলত এনেকৈ JCB মাটি উঠাই আছে। আগত পুৰা জংঘল, এখন নদী। ক'ত যোৱা ভাইটি? সেইফালে। ক'ত ঘৰ তোমালোকৰ? ক'ত ঘৰ?
বন্ধুসকল এখন নদীখন মানে বহুত ডাঙৰ হয় এইটো দ্বীপহে হয় আচলতে নদীখন আগলেও আছে আৰু সেইটো দ্বীপটো ইমান ডাঙৰ মানে নদীৰ মাজত এইখন হৈছে দিহিং নদী আৰু এই গাভৰু দলংখন দিহিং নদীৰ ওপৰত আছে আৰু তলত যিটো দ্বীপ দেখি আছে এইটো বহুত ডাঙৰ হয় দ্বীপটো দিহিং নদীৰ মাজতে আছে এই দ্বীপটো আৰু এই নদীখন যথেষ্ট ডাঙৰ নদী হয় চাওঁ শেষ কৰি দিওঁ দলংখন গৈ গৈ আগতো ভাইটি কেইটামান আহি আছে ভাইটি নে দাদা নাজানো ল'ৰা কেইটামান আহি আছে আৰু চাওক বন্ধুসকল কেনেকৈ এইফালে মানুহবিলাকে অহা যোৱা কৰে একদম এনেকৈ চাইকেল লৈ আৰু খোজকাঢ়ি এনেকৈ অহা যোৱা কৰে এইখন গাঁৱৰ মানুহবিলাকে তললৈ চালে ভয় লাগে মানে ৰেলিংবিলাক অলপ ভাঙি গৈছে আৰু এইটো দ্বীপ আছিলে মানে বহুত ডাঙৰ দ্বীপটো নদীখনৰ আৰু এতিয়া নদীখনৰ সিটো পাৰে পালোহি ইয়াত পানী চানী আছে অলপ আৰু মানুহে গা ধুই আছে আগত মাছ মাৰি আছে আৰু এইফালেদি মানুহবিলাকে অহা যোৱা কৰি আছে চাইকেল লৈ ভিডিঅ' কৰি আছে কিন্তু মোবাইলটো যদি কেনেবাকৈ তলত পৰে আকৌ তললৈ গৈ নামি মেলি খোজকাঢ়ি তললৈ যায় মোবাইলটো আনিবগৈ লাগিব অলপ দ আছে চাগে পানী আছে এয়া আগত জাল চাল পাতি থৈছে ইমান দূৰ নহয় কিন্তু পানী অলপ আছে আৰু এইফালে কাৰণ মাটিচবিলাক দেখি আছো ওপৰৰ পৰা এয়া দলংখনৰ তলৰ ফালে পুৰা ডাঙৰ ডাঙৰ পাইপ আছে গেছ চেছ কিবা অইল চইল নিছিলে চাগে আগতে আৰু বহুত ডাঙৰ ডাঙৰ পাইপ মানে তো বন্ধুসকল ফাইনেলি দলংখন মানে পুৰা ভয়ে আহিছোঁ ভয়ে আহি মানে লাষ্টৰ ফালে পালোহি আৰু কিন্তু সিটো পাৰে নাযাওঁ আৰু ইয়াৰ পৰাই ঘূৰি দিওঁ আৰু এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ এতিয়া অলপ ফটো চটো তুলিম আৰু থাম্বনেইল দিবৰ কাৰণে বহুত ভয় লাগে মানে তলত চব দেখি থাকে যে পুৰা পানী চানী মানে বালি চালি চব দেখি থাকে সেইটো কাৰণে পুৰা ভয় লাগে মানে তো গতিকে ইমানে আজিলৈ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গতিকে ইমানে ধন্যবাদ